যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিটো যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে আহিছে ভাল খবৰ। আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। নতুন কৰি কিন্তু গাঁও সভা অনুষ্ঠিত হ'ব। সেই গাঁও সভাখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব। অন্তৰ্ভুক্ত কৰিলে সকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। লাভ কৰিব আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিটো। তো নতুন কৰি কিন্তু গাঁও সভা অনুষ্ঠিত হ'ব। সেই গাঁও সভাখনত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব লাগিব। যিসকল মানুহে আবেদন কৰিব বিচাৰি আছে সেইসকলে কিন্তু আপোনালোকৰ গাঁও সভাখনত আপোনালোকক কি ডকুমেণ্টছ লাগিব সেয়া মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমতে লাগিব আপোনালোকৰ ৰেচন কাৰ্ডখন, দ্বিতীয়তে লাগিব আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো লাগিব, তৃতীয়তে আপোনালোকৰ ভোটাৰ কাৰ্ডটো লাগিব, চতুৰ্থতে লাগিব আপোনালোকৰ যিটো এক্টিভ থকা মোবাইল আছে সেই এক্টিভ থকা মোবাইল নম্বৰটো লাগিব, আৰু পঞ্চমতে আপোনালোকৰ লাগিব যিটো আপোনালোকৰ বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো লগতে আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰাটো বাধ্যতামূলক হয়। এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গাঁও সভাখনত সেই গাঁও সভাখনত আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলে আপোনালোকে লাভ কৰিব পাৰিব প্ৰতি মাহে আপোনালোকে 1250 টকা কৰি। তো এই টকাটো আপোনালোকে যদি লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আবেদন কৰিব লাগিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক আপোনাৰ সহায়ত সেইসকল মানুহক আবেদন কৰিব পাৰে। তো এই যিটো আঁচনি আছে এই আঁচনিটো আপোনালোকে শীঘ্ৰেই আবেদন কৰিব পাৰিব। 40 লাখ লোকে কিন্তু এইবাৰ আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব। আবেদন কৰিলে আপোনালোকৰ এইখিনি বস্তু থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। তো এইটো হৈছে আপোনালোকক ডাঙৰ এটা আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু কিন্তু আপোনালোকে এইখিনি কাম কিন্তু শেষ নহয়। আপোনালোকে কিন্তু গাঁও সভাখনত আবেদন কৰাৰ পিছত আপোনালোকৰ নতুন তালিকা এখন আহিব। সেই তালিকাখনত নাম থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে লাভ কৰিব পাৰিব। তো এই ফৰ্মখন আপোনালোকে কিন্তু নতুন তালিকাখন অহাৰ পাছতে আপোনালোকে এই ফৰ্মখন লাভ কৰিব। আৰু আপোনালোকৰ যিটো ভোট কেন্দ্ৰ মানে আপোনালোকৰ যিটো গাঁও সভাখন অনুষ্ঠিত কৰিব সেই গাঁও সভা এটা মানে কমিটি গঠন কৰিব। সেই কমিটিৰ যিসকল মানুহ থাকিব সেইসকল মানুহে কিন্তু বহুত লোকে কিন্তু খেলি মেলি কৰি থাকে। তো আপোনালোকে ভালদৰে মন কৰিব বা আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীৰ লগত আলোচনা কৰি কিনে আপোনালোকে এই নামটো আপোনালোকে দি দিব। তো এইখিনি বস্তু আপোনালোকে দিয়াৰ পাছত আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।